স্বাগতম সকলোকে অন্য এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত সমাজ অধ্যয়নৰ সংবিধানৰ লগত জড়িত থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। আৰু এই প্ৰশ্নবোৰ সকলো এক্সামতে বাৰে বাৰে সুধি থাকে, সেয়েহে আমি এই প্ৰশ্নবোৰ এই ভিডিঅ'টোৰ মাধ্যমত আমি আলোচনা কৰিম। তেতিয়াহ'লে পলম নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী হ'ল ইয়াৰ উত্তৰটো হ'ব ভীমৰাও ৰামজী আম্বেদকাৰ। কোনখন ৰাজ্যই লোকসভালৈ সৰ্বাধিক সংখ্যক প্ৰতিনিধি প্ৰেৰণ কৰে? ইয়াৰ উত্তৰ হ'ব উত্তৰ প্ৰদেশ। নীতি আয়োগ কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰ হ'ব 1 জানুৱাৰী 2015। লোকসভাৰ সদস্যসকলে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে? ইয়াৰ উত্তৰ হ'ব লোকসভাৰ অধ্যক্ষলৈ। ভাৰতীয় জনতা পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1980 চনৰ 6 এপ্ৰিলত। ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব দাদাভাই নাওৰোজী। গোৱা কেতিয়া ভাৰতীয় গণৰাজ্যৰ অংশ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1961 চনত। তলৰ কোনটো ৰাজ্যৰ সমষ্টি নহয়? ইয়াৰ উত্তৰ হ'ব ক্ষমতা। ক্ষমতাটো ৰাজ্যৰ সমষ্টি নহয়। ৰাষ্ট্ৰসংঘৰ সৈতে জড়িত প্ৰথমটো বিশেষ সংস্থা কোনটো? ইয়াৰ উত্তৰ হ'ব আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা। কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 24 অক্টোবৰ। 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। লোকসভাৰ সদস্যৰ সংখ্যা সৰ্বাধিক কিমান? ইয়াৰ উত্তৰ হ'ব 552। তলত দিয়া কোনটোৰ দ্বাৰা মৌলিক অধিকাৰ নিষিদ্ধ কৰিব পাৰি? ইয়াৰ সঠিক উত্তৰ হ'ব উচ্চতম ন্যায়ালয়ৰ দ্বাৰা। গৰীব হাটাও শ্লোগানৰ লগত কাৰ নাম জড়িত? ইয়াৰ উত্তৰ হ'ব ইন্দিৰা গান্ধী। ৰাষ্ট্ৰপতি কেনেকৈ নিৰ্বাচিত কৰা হয়? ইয়াৰ সঠিক উত্তৰ হ'ব পৰোক্ষভাৱে। সংবিধানৰ কোনখন সূচীত 22টা আঞ্চলিক ভাষা অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ উত্তৰ আমি সকলোৱে জানো, 8ম অনুসূচীত। লিখিত সংবিধানৰ ধাৰণাটোৱে প্ৰথম ক'ত জন্ম লৈছিল? ইয়াৰ উত্তৰ হ'ব ফ্ৰান্সত জন্ম হৈছিলে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ইয়াৰ উত্তৰ হ'ব ৰাষ্ট্ৰপতি। বিয়াল্লিছ নং সাংবিধানিক সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাৰ তলৰ কোনটো শব্দ যোগ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব সমাজবাদী শব্দটো। সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব দিল্লীত সংবিধানৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল।
পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ বাবে কিমান শতাংশ আসন সংৰক্ষিত? ইয়াৰ উত্তৰ হ'ব 33%। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ উত্তৰ হ'ব ৱাশ্বিংটনত। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ কাক দাখিল কৰিব? ইয়াৰ উত্তৰ হ'ব উপ-ৰাষ্ট্ৰপতিক। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কিমানজন ন্যায়াধীশ আছে? ইয়াৰ উত্তৰ হ'ব 15। ভাৰতৰ স্বাধীনতাৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰ হ'ব লৰ্ড মাউণ্টবেটেন। সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব 368 নং অনুচ্ছেদত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ কাৰ্যকাল কিমান? ইয়াৰ উত্তৰ হ'ব 2 বছৰ। কোন বছৰত ৰলেট আইন গৃহীত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1919 চনত। কংগ্ৰেছে কেতিয়া আৰম্ভ কৰিছিল ভাৰত ত্যাগ আন্দোলন? ইয়াৰ উত্তৰ হ'ব 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিলে। ভাৰতত গান্ধীজীয়ে প্ৰথম ক'ত সত্যাগ্ৰহ ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব চম্পাৰণ। ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ এটলি। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।